নমস্কাৰ আহি পৰিছে সন্ধিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হল 2 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আহি পৰিছে সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ভয়ংকৰ হৈ পৰিছে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ আয়াতুল্লাহ খামেনিৰ পুত্ৰ মুস্তাফা খামেনিক হত্যা ইজৰাইলৰ হয় এই মুহূৰ্তত জনাই আছো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ পুত্ৰ মুস্তাফাক দায়িত্ব দিয়া হৈছিল সৰ্বোচ্চ নেতাৰ আয়াতুল্লাহ খামেনিৰ মৃত্যুৰ পাছতেই দায়িত্বত আছিল মুস্তাফা আমেৰিকা সেনাৰ মিছাইলত উৰুৱাই দিয়া হল মুস্তাফাৰ বাসগৃহ ধাৰাসাৰ ৰকেট আক্ৰমণত তছনছ হৈ পৰিল খামেনিৰ গুপ্ত বাসগৃহ মুস্তাফাৰ লগতে আক্ৰমণত নিহত ইৰাণী সেনাৰ 7জনকৈ নেতাৰ ভয়ংকৰ হৈ পৰিছে ইৰাণী আৰু ইজৰাইলৰ যুদ্ধত ইৰাণে হেৰুৱালে নৱনিযুক্ত সৰ্বোচ্চ নেতা মুস্তাফা খামেনিক যুদ্ধৰ দ্বিতীয় দিনটোত বৃহৎ ক্ষতি হল ইৰাণৰ আয়াতুল্লাহ আলী খামেনিৰ হেক কৰাৰ পিছতেই পুত্ৰ মুস্তাফাকো হেক কৰি পেলালে ইজৰাইলে এনেকুৱা যুদ্ধক আপুনি কি বুলি গৰিহণা দিব নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰি দিব আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ এছআইটিৰ ভুলৰ বাবে জুবিন গাৰ্গৰ ন্যায় নহব নেকি এছআইটিৰ ভুলৰ বাবে সকাহ পালে নেকি শ্যাম কানু আৰু সিদ্ধাৰ্থই প্ৰথমে সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুয়া বটলিং প্লান্ট খুলি দিয়াৰ নিৰ্দেশ দিছিল আদালতে এতিয়া শ্যাম কানু মহন্তৰ ফ্ৰিজ হৈ থকা বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ দিছে আদালতে হয় ঠিকই শুনিছে আৰক্ষীক সাৱধান হবলৈ আহ্বান জনালে গৰিমা শইকীয়াগাৰ শ্যাম কানু মহন্ত বেংক একাউণ্ট খুলি দিবলৈ নিৰ্দেশ দিয়াটো আমাৰ বাবে বেয়া খবৰ বিগত বিসংগতিৰ বাবে বেংক একাউণ্ট খুলিবলৈ দিওঁতে দুখ লগা পূৰ্বে মহাবীৰ একুয়া একেই কাৰণত খুলিবলৈ নিৰ্দেশ দিয়া হৈছিল পুনৰ যাতে তেনে নহয় আৰক্ষীসকলক সাৱধান কৰিলে গৰিমা শইকীয়াগাৰ আপুনি যদি প্ৰকৃত জুবিন অনুৰাগী আৰু গৰিমা বৌক ভাল পায় তেনেহলে ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু কমেন্টত আপোনাৰ মূল্যৱান এটা কমেন্ট লিখিবলৈ নাপাহৰিব আমকাৰণ মছজিদত লাল পতাকা উৰুৱাই মহাযুদ্ধৰ ঘোষণা ইৰাণে কৰিছে ইতিহাসৰ আটাইতকৈ ভয়ংকৰ আক্ৰমণ সাজু থাকক আমেৰিকা আৰু ইজৰাইল IRGCয়ে দিলে আমেৰিকা ইজৰাইলক এক ডাঙৰ হকিয়ানি হয় লৈ আহিছো এই মুহূৰ্তত দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ইৰাণে কৰিব ইতিহাসৰ আটাইতকৈ ভয়ংকৰ আক্ৰমণ ইতিমধ্যে ঘোষণা কৰিলে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিক মৃত্যুৰ পিছতেই ইৰাণে গৰ্জি উঠিছে ইজৰাইল আৰু আমেৰিকাৰ ওপৰত সাজু থাকক আমেৰিকা আৰু ইজৰাইল IRGCয়ে দিলে আমেৰিকা ইজৰাইলক এক ভয়ংকৰ হকিয়নি 28 গৰাকী ইজৰাইলীৰ মৃত্যুৰ খবৰ বাংকাৰত আবদ্ধ হৈ আছে সহ ইজৰাইলী নাগৰিক 27টাকৈ মাৰ্কিন সেনাৰ ঘাটিত ধাৰাবাৰ আক্ৰমণ কৰিলে ইৰাণে বেঞ্জামিন নেতান্যাহু প্ৰাণে মৰাৰ শপত ইৰাণৰ প্ৰতিশোধ হব অতি ভয়ংকৰ ইতিমধ্যে জাননী দিলে ইৰাণে হয় ঠিকই শুনিছে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধত অব্যাহত আছে গোটেই দিনটো ইৰাণৰ অন্যতম সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিৰ মৃত্যুৰ পিছতে ইৰাণে গৰ্জি উঠিছে আমেৰিকা আৰু ইজৰাইলৰ ওপৰত লগতে ইৰাণক সাপোৰ্ট কৰিছে ৰাছিয়া আৰু চীনে 5টা ইছলামিক দেশক সহায় কৰিব চীন আৰু ৰাছিয়াই ইতিমধ্যে ঘোষণা কৰিছে ৰাছিয়া আৰু চীনে আপুনি যদি আজি ৰাতিপুৱাৰ খবৰটো শুনি ভাল পাইছে তেনেহলে ভিডিঅটো এটা লাইক কৰি যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ চৰকাৰ হলে প্ৰথম কাম হব জুবিন গাৰ্গৰ ন্যায় দিয়া APCCৰ সভাপতি গৌৰৱ গগৈ প্ৰথম কেবিনেটতে জুবিন ক্ষেত্ৰৰ উন্নয়নৰ সিদ্ধান্ত লব কংগ্ৰেছ চৰকাৰে এইবাৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি সাজু হৈছে কংগ্ৰেছ চৰকাৰ হলে প্ৰথম কাম কৰিব জুবিন গাৰ্গৰ ন্যায় প্ৰথম কেবিনেটত লোৱা হব জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ ডাঙৰ সিদ্ধান্ত আপোনালোকলৈ ভোটৰ আহ্বান গৌৰৱ গগৈ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এইবাৰ কংগ্ৰেছ ভোট দিবলৈ আহ্বান জনাইছে APCCৰ সভাপতি গৌৰৱ গগৈ আপুনি যদি এজন প্ৰকৃত জুবিন অনুৰাগী জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰে তেনেহলে ভিডিঅটোৰ এটা কমেন্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব